বিয়া পাতি অৱস্থা একদম এনেকুৱা অৱস্থা হৈ গৈছে। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। সকলোৱে নিশ্চয় ভালেই। আৰু মই যে কৈ আছিলোঁ বিয়া মানে দেখুৱাইও আছিলোঁ বিয়াখন, আচলতে আজি ৰিচিপশ্যন আছে, সেইকাৰণে মানে ওলাইছোঁ আৰু ৰিচিপশ্যনলৈ। অলপ ভণ্টি এজনীয়ে মেকআপ কৰি দিছেহি। আজি মৰাণত বিবাহ ভৱনৰ ৰিচিপশ্যন আছে, তো আজি ওলাই আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই যাব। আৰু মোৰ ওলাই হৈ গ'ল। এইফালে বাও আছিলে যে বা ছোৱালীজনী গা বেয়া আছিলে, অলপ ভাল পাইছে, সেইকাৰণে বাকো লগ ধৰিছোঁ। আমাৰ ওলাই হৈ গ'ল। বায়ে মানে অলপ পাছত ওলাইছে আৰু পটাপট ওলাই আছে। ক'ত যাব ওলাইছে? মামা বিয়ালে, মানে মামা বিয়া নহয়, মামা ল'ৰাৰ বিয়ালে। জুই হয় নাই বাৰু? হয় হয় হয়। সেইফালে আপোনাৰ মিছেছ মামা মিছেছে কি কৰি আছে? হেগুন ওলাইছে নেকি? ধুনীয়া লাগিছে, মজা লাগিছে। বাই বাই, আমি এতিয়া গৈ থাকোঁ। টুক চাওঁ। এতিয়া আমি কুইনবাৰ ঘৰত আছোঁ, সোমাই আছোঁ, কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ অলপ। এতিয়া ভৱনলৈ যাম। ভ্লগে বনাই আছোঁ। আৰু এয়া ভিনদেউ, এয়া পোৱালীজনীক লৈ আছে। বিয়া পাতি অৱস্থা একদম এনেকুৱা অৱস্থা হৈ গৈছে। নামটো কি? কুটি মানে কিটি। এয়া পালোহি বিবাহ ভৱন, আৰু ধুনীয়াকৈ সজাইছে। ফুলবিলাক ভাল লাগিছে, লাইটিং চিষ্টেমো ভাল লাগিছে। আৰু আমাৰ পাওঁতে দেৰিয়ে হৈ গ'ল, 4 বাজি গ'ল। আৰু ব'লক গৈ থাকোঁ ওপৰলৈ। ওপৰত পাতিছে বিয়া। বিয়া বুলি আৰু অলপ ভিডিঅ' বনালোঁ, ফটো তুলিলোঁ, সেইবিলাকে ভাল লাগে নহয় জানো। এইফালে সকলোৱে খাই আছে, আৰু মামনে ভিডিঅ' কৰি ৰাখিছিল। এইফালে আৰু নিৰামিষ আছিল, নিৰামিষ মানে সংঘৰ কাৰণে নিৰামিষ হয়। আৰু এইফালে ধুনীয়াকৈ সজাই থৈছে। এইফালে নেমু, তিয়ঁহ, গাজৰ, পিঁয়াজ, বিলাহী, এইবিলাক মানে চালাড। আৰু এইফালে বেঙন ফ্ৰাই, আৰু এইবিলাক নান চান দিছিলে, আৰু কিবা কিবি ৰুটি, এইবিলাক কালাৰ দি দিছিলে, ফুড কালাৰ ৰুটিবিলাকত, লুচি পুৰি, আৰু এইফালে পোলাও। এনেকৈ কৰিলে হ'ব ন? মানুহ বহুত, ভিডিঅ' এনেই কৰি থৈছোঁ আৰু লাগিব।
আৰু এয়া আমাৰ বৌ মানে জেঠাই বোৱাৰীয়েক হয় আৰু তাই ক'লে মোকো ভিডিঅ' এটা বনাই দিয়া সেইকাৰণে ভিডিঅ' এটা বনাই আৰু আমি আহি পালোহি 10মান বজাত সেইকাৰণে ভিডিঅ' নবনালোঁ আৰু এই পোৱালীজনীয়ে মোৰ হাতখনৰ লগতে খেলি আছে বিয়াৰ ফটো মাৰিছিলোঁ ফটো দুখনমান ইয়াতে এড কৰি দিছোঁ তো আজিলৈ বাই বাই